নমস্কাৰ মই সন্তোষ শৰ্মাই মোৰ লাৰ্ণমেট চেনেলটোৰ জৰিয়তে পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ' স্ক্ৰীণত দেখা পাইছে ত্ৰিভুজ আঁকি থোৱা আছে বিভিন্ন ধৰণৰ। এনেকুৱা ধৰণৰ ত্ৰিভুজ প্ৰায়বিলাক পৰীক্ষাতে আহিছে। ত্ৰিভুজৰ সংখ্যা উলিয়াব লাগে। চিত্ৰটোৰ পৰা ত্ৰিভুজৰ সংখ্যা কেনেকৈ উলিয়াই মই আজি খুব সহজতে দেখাবলৈ যত্ন কৰিছোঁ। যদি ভিডিঅ'টো শেষলৈকে চায় তেন্তে আপোনালোকে অতি সহজে ত্ৰিভুজৰ সংখ্যা উলিয়াব পাৰিব। প্ৰথমটো চিত্ৰত আমি দেখিছোঁ মাত্ৰ এটা ত্ৰিভুজ আছে। এইটো পিছৰটো চিত্ৰত এনেকৈ যি চাওঁ, এইটো এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ দুটা হ'ল, আৰু এইটো মেইন ত্ৰিভুজটো তিনিটা হ'ল। কিন্তু আমি এনেকৈ হিচাপ কৰি নাথাকোঁ, খুব সহজতে শ্বৰ্ট ট্ৰিকটো দিবলৈ যত্ন কৰিছোঁ মই। এইটো দেখিলোঁ তিনিটা আছে। ইয়াত তেনেকৈ চাবলৈ হ'লে ইয়াত অকণ জটিল হৈ যাব। এটা এইটো, এটা এইটো, এটা এইটো, এই দুটা মিলি এটা, এই দুটা মিলি এটা, গতিকে পাজললৈ আহি যাব। গতিকে সূত্ৰটো কি কেনেকৈ কৰিব পাৰি সহজে দেখাইছোঁ। ইয়াত দেখিছোঁ দুটা, হিচাপ কৰিছোঁ ত্ৰিভুজ, ইয়াত এটা দুটা, দুই লগত আমি কি কৰিম, তিনিটা বুলি কৈছিলোঁ। কেনেকৈ কৰিছোঁ, দুইৰ লগত ইয়াৰ পিছৰ সংখ্যাটো পূৰণ কৰিম, তাক দুইৰে হৰণ কৰিম, তিনিটা। ইয়াত দেখিছোঁ এটা দুটা তিনিটা, বা এনেকৈও কৰিব পাৰোঁ 1 + 2 + 3, 2 1 3, 3 3 6। এই ছবিটোত 6টা ত্ৰিভুজ ওলাব। এইটো কৰাতকৈ 1 + 2 3। এই পদ্ধতিটো কেলৈ দেখাইছোঁ মই ক'ম। ইয়াত চাইছোঁ, ইয়াত দেখিছোঁ এটা দুটা তিনিটা চাৰিটা, 1 + 2 + 3 + 4, 3 3 6 আছে, 10টা ত্ৰিভুজ আছে ইয়াত মুঠতে। এইটো ছবিত 1 2 3 4 5 6, 6টা আছে। এতিয়া আমি কৰিব হ'লে 1 + 2 + 3 + 4 + 5 + 6, বহুত দীঘল হৈ যায়। যোগ কৰিলে ওলাব 6 × 5 = 11, 11 × 4 = 15, 18 19 20 21টা। 21 যদি ইয়াতকৈও ডাঙৰ সৰহ আঁকি থোৱা থাকে তেতিয়াহ'লে আমাৰ কৰোঁতে অকণ দেৰি লাগিব। সেইটো কাৰণে মই পদ্ধতি দেখাইছোঁ। গোটেইবোৰ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা লাষ্টৰ সংখ্যাটো চালোঁ 6, ইয়াৰ পিছৰ সংখ্যাটো পূৰণ কৰিলোঁ, তলত 2 পাতিলোঁ, 2 × 6 কাটিলোঁ 3 বাৰ, 3 × 7 21। খুব সহজতে ওলাব, যোগ কৰি থকাৰ সময়কণ বাচি যাব 21। কিন্তু এই বস্তুটো কেনেকৈ হয়, স্বাভাৱিক সংখ্যা যদি nটা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াবলৈ দিয়ে আমাক, তেতিয়াহ'লে ইয়াৰ লগত n + 1 কৰা হয়, /2। সূত্ৰটো এইটো n × n + 1। গতিকে ইয়াত n হৈছে 6, লাষ্টৰ সংখ্যাটো 6, 6 + 1, 6 + 1 মানে 7, ডাইৰেক্ট পাইছোঁ পিছৰ সংখ্যাটো বুলি কৈছোঁ, /2, 2ৰে হৰণ কৰি দিলে এইটো ওলাইছে। এনেকুৱা ধৰণৰ আহিব পাৰে। এই ত্ৰিভুজটোত, এই চিত্ৰটোত কেইটা ত্ৰিভুজ আছে তেনেকৈ হ'লে আমি ভূমিটো চাব লাগিব। ত্ৰিভুজৰ ভূমি যিটো আমাৰ গ্ৰাফাল থাকে, এইটো ভূমি কেইটা আছে হিচাপ কৰিলে হ'ল, এটা দুটা তিনিটা। গতিকে ইয়াত ত্ৰিভুজৰ সংখ্যাও 3। এনেকৈ চালেও হ'ব। এইটো এটা ত্ৰিভুজ, এইটো এটা 2 নম্বৰটো, এইটো এটা 3 নম্বৰটো, তিনিটা। তেনেকৈ ইয়াত ওলাব ভূমি চাইছোঁ এডাল দুডাল 3 4 5 6, গতিকে ইয়াত ত্ৰিভুজৰ সংখ্যা হ'ব 6। এনেকৈ থাকিলে সহজ হ'ব কৰিবলৈ। এবাৰ আহিছোঁ এনেকুৱা চিত্ৰলৈ। কেতিয়াবা এনেকুৱা চিত্ৰও আহে। ইয়াত ত্ৰিভুজৰ সংখ্যা কেইটা আছে, এইটো সহজটো দেখাই দিছোঁ প্ৰথমতে। ইয়াত দেখিছোঁ এটা ত্ৰিভুজ, এইটো এটা, এইটো এটা, এইটো এটা, এইটো। ইয়াত 4টা আছে, 4টা। বাহিৰতো মেইন ত্ৰিভুজটোৰ সৈতে 5টা হ'ল। এইটো আহিলে উত্তৰ হ'ব 5। যদি এইটোকে অকণ বেলেগকৈ আহে, এইটো এনেকৈ যদি আহে, ইয়াৰ মাজৰ ত্ৰিভুজটোতো আকৌ এটা আছে। এতিয়া আমি গম পালোঁ, আগৰ ছবিটোত দেখিছিলোঁ ইয়াত 4 + 1 হৈছিলে, ইয়াত 4 হ'ল, ভিতৰতো তেনেকৈ 4 হ'ল, যোগ বাহিৰৰ 1টো, 4 আছে 8 1 9টা ত্ৰিভুজ হ'ব ইয়াত। এনেকৈ থাকিলে আৰু অকণ জটিলকৈ দেখুৱাইছোঁ। এইটো মেইন ত্ৰিভুজটো, তাৰ ভিতৰত এইটো ত্ৰিভুজ আছে, তাৰ ভিতৰত আকৌ এইটো ত্ৰিভুজ আছে, তাৰ ভিতৰত আকৌ এইটো আছে। এতিয়া আমি ইয়াত কি হ'ব, 4 ইয়াত 4 আকৌ ইয়াত 4, 4 যোগ 4 যোগ 4 যোগ 1, উত্তৰটো হ'ব 13টা। 4 4 4 12 হ'ল, 13টা উত্তৰ হ'ব।
শুদ্ধটো হ'ব 13। এইবাৰ বৰ্গৰ মাজত ত্ৰিভুজ আঁকি থোৱা থাকিব পাৰে, সুধিব পাৰে ত্ৰিভুজৰ সংখ্যা। এনেকৈ চালে আমাৰ ইয়াত মই প্ৰথমতে দেখাই দিছোঁ সহজতে। ত্ৰিভুজ এটা এইটো এটা ত্ৰিভুজ, দুটা, তিনিটা, চাৰিটা, 5, 6, 7, 8, 8টা ওলালে। আঠটাটো আমি কেনেকৈ চাম কৈছোঁ, এনেকৈ হিচাপ কৰিলে হ'ল। ত্ৰিভুজৰ সংখ্যাটো চালোঁ 1, 2, সহজটো 3, 4, যেইটা ওলায় তাৰ লগত 2 এটা পূৰণ কৰিলে শুদ্ধটো ওলাই যাব, এনেকৈ হিচাপ কৰি থকাতকৈ। এতিয়া গতিকে এইটো একে ছবি, ইয়াত ত্ৰিভুজৰ সংখ্যা 1, 2, 3, 4, 5, 6, 7, 8, 8টা ওলাইছে। ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 2 পূৰণ কৰিলোঁ 16টা। আকৌ এটা দেখাইছোঁ এইটো, ইয়াত দেখিছোঁ বাহিৰতে 1, 2, 3, 4, 5, 6, 7, 8, বাহিৰত হিচাপ কৰিলে 8 2 16 হ'ল। ভিতৰত তেনেকৈ 1, 2, 3, 4, 5, 6, 7, 8টা, ভিতৰতো তেনেকৈ 8 2 16 হ'ল। 16 যোগ কৰিলোঁ 32, মানে এই ছবিটোত মুঠ 32টা ত্ৰিভুজ আছে। এইবাৰ আৰু এটা অকণ জটিল চিত্ৰ আনিছোঁ। এই চিত্ৰটো দেখিছে ঢেৰ ত্ৰিভুজ আছে। এইটো আমাৰ হিচাপ কৰিবলৈ গণনা কৰিবলৈ অসুবিধা হ'ব। তেতিয়া আমি কি কৰিম, এনেকৈ চাম। এইফালৰ পৰা এটা ত্ৰিভুজ চাইছোঁ তলত, 2টা, 3টা, 4টা, তেনেকৈ এইফালৰ পৰা চালে 1, 2, 3, 4টা, এইফালৰ পৰা চালেও 1, 2, 3, 4টা। আমি বাহিৰৰ ত্ৰিভুজটো হিচাপ কৰিছোঁ, দেখিছোঁ চবফালে 4টা 4টা আছে। তেতিয়া এনেকুৱা ছবিৰ কাৰণে এটা সূত্ৰৰ প্ৰয়োজন হ'ব। সূত্ৰটো হৈছে এইটো। যদি এই সূত্ৰটো মনত থাকে তেতিয়াহ'লে আমি এনেকুৱা ছবি আহিলেও ধুনীয়াকৈ সহজে কৰিব পাৰে। আমাৰ ইয়াত 4টা ওলাইছিলে, গতিকে সংখ্যা যদি 4টা হয়, এইটো দেখাইছোঁ, এনেকৈ 4টা এনেকৈও 4টা থাকে, তেতিয়াহ'লে ত্ৰিভুজৰ সংখ্যা হ'ব 27। এই উত্তৰটোত হ'ব 27টা ত্ৰিভুজ আছে ইয়াত। একেই চিত্ৰ এটা আনিছোঁ, এইটো ছবিটো অলপ বেয়া হৈছে অঁকাটো। এনেকৈ যদি চাওঁ আমি 1, 2, এইটোহে ধৰিছোঁ কৈছোঁ, এনেকৈ থকাটো ধৰিছোঁ, ওপৰতো নাই ধৰা। 1, 2, 3, 4, 5, 6, 6টা আছে। এইফালেও 1, 2, 3, 4, 5, 6, 6টা আছে। 1, 2, 3, 4, 5, 6, এইফালেও এনেকৈ 6টা আছে। সেইবাবে 6টা থাকিলে আমাৰ 78 হ'ব। এই ছবিটোত ত্ৰিভুজৰ সংখ্যা উলিয়াবলৈ গ'লে 78 হ'ব। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে যদি নতুন কোনোবা দৰ্শকে মোৰ ভিডিঅ'টো চাইছে তেন্তে তেওঁলোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।